ঐ মাই ক'ত যাৱ নেযাবি ৰ আমাৰ এচি এটা আনিছে নহয় চাই যা আকৌ আহি গ'ল এইটো এতিয়াবা আমি আৰু গৰমত বিচনী মাৰি থাকিব নালাগে আৰু কোনোবা এইটো কিন্তু মোৰ ৰুমত থাকিব দেই আগে কৈ দিছো নহ'ব এইটো মোৰ ৰুমত থাকিব তোৰ যেতিয়া মন যায় আহিবি আহি হাৱা লৈ ঠাণ্ডা হৈ যাবি ঐ ছোৱালী একে একে দুই এক ঘুচা মাৰি পকৰাই দি উলিয়াই দিম জুই এইটো মোৰ লগত থাকিব তই কাণ খুলি শুনি ল কি কলি তই ঐ তহঁত কুকুৰ মেকুৰী দুটাই ইয়াতো কাজিয়া আৰম্ভ কৰি দিলি নেকি একে পাকচৰে ৩২টা দাঁত হৰুৱাই দিম বুজিলি চাওঁ তহঁতিকেইটা তাৰপৰা আঁতৰ হ এইটো নমাব লাগে নে নালাগে ঐ কণ্টিলো আহ এইটো ধৰহি ভিতৰত নিব লাগে বাকী যিয়ে নোকোৱা এচিটো কিন্তু মোৰ ৰুমতে লগাম আৰু দেই নহ'ব দেউতাইটো মোৰ ৰুমত লগাম তাক নিদো তহঁত দুটা কাজিয়া চাজিয়া লাগি থাকিব নালাগে কাৰো ৰুমত নলগাম এইটো মই একদম মুকলি ৰুমত লগাম ঐ এতিয়া এইটো ৰাখচোন ৰাখ ইয়াত তহঁত তিনিটা তাত কি হাল্লা কৰি আছ এইফালে শনিকেইটা আমাৰ ই কণ্টিলো ক'ত এই শনিটো লাহে ধীৰে আহিব নোৱাৰো নি এয়া চা এচিটো লগাই দিলো ৰুমটো ঠাণ্ডা ঠাণ্ডা লাগিছে নে নাই বহ তহঁত তিনিটা ইয়াতে বহি ল হৈ নাই মা কিনো হ'ল তোমাৰ আজি মুখখন একদম ফুলা লুচিটো নিচিনাহে বনাই থৈছা যে আজি কি মনৰ ওপৰত ধৰিছা নেকি ঘূৰা এইফালে চোৱা আকৌ চাবলৈ বাদ দিলা যে মই যেনেকৈ নাথাকোঁ আপোনাৰো তাতে কি আপুনি কেতিয়াবা মোৰ মনৰ আশা পূৰণ কৰিছে জানো মোৰ কথা বাদেই দিলোঁ ল'ৰাটোকো কিবা এটা আনি দি পাইছে জানো কি হ'লনো আজি হঠাতে কোৱাচোন একেবাৰে মাতবোৰ বন্ধ কৰি দিলা ই হুৱে মাই ই হাৰামিটো খালি আজি ইটো লাগে কালি সিটো লাগে কি বিচাৰিছে কোৱাচোন কি হ'ল পুতৰকে সুধি লোৱা যোৱা কিনো লাগে তাক আজি গধূলি পাত সি মোৰটো চুবাই একদম খাই দিছে নিজেতো ঘৰত নাথাকে বাহিৰে ঘূৰি ফুৰা কেতিয়াবা খবৰ ৰাখিছে জানো কি হৈ থাকে মইহে গোটেই ঘৰখনত জা জঞ্জাল মাৰি ঘূৰি ফুৰিব লাগে আৰু আজি আমাৰ দুৰ্গা দেৱী একদম ৰণচণ্ডী মূৰ ধৰি আছে চাওঁগে গণেশ বাবাইনো কি কৰিছে খুগুটি মোৰ মূৰৰ ওপৰত জুইকুৰা জ্বলাই তই ইয়াত আহি তেতুলৈকে দবাই আছহি ঐ জহনি দাঁত চলাব নাহিবি তই মোক কি কলি হে পপা কৈছো আৰু তোৰ মুখখন আজিকালি কম নচলে দেই তই কমটি বদমাছ হোৱা নাই কিন্তু কণ্টিলৰ লগত ঘূৰি পিছে এসোপা কি জিয়মা খৰিডালৰ নিচিনা শুকান আলু দাণ্ডাকেইডাল খাই আছো পিছে তই আজি সন্ধিয়া আহি মাৰৰ আগত কি তালটো বজালি মুখৰ পৰা মাতেই নোলোৱা হ'ল যে তই মানে আচল জুইকুৰা জ্বলালিহি ঐ কণ্ট্ৰলৰ বাপেকে দেখা নাই নেকি কিমান ডাঙৰ দোকান কিমান ডাঙৰ বিজনেছ কণ্ট্ৰলৰ বাপেকৰ পইচা আছে মোৰ পইচা নাই নহয় মোক ক'ৰপৰা তোক এচি আনি দিওঁ আমাক কিবা এটা আনি দিবলৈ আপোনাৰ হাততনো ক'ত পইচা এটা থাকে এই গৰমত হ'লে থাকিব নোৱাৰো দেই এচি এটা লাগিব মুঠতে কণ্টিলৰ মাকজনী এনেও বগা এতিয়া এচি হাৱা খাই বগা হৈ একদম গপতে গংগা টোকজনীৰ নিচিনা হ'ব মই হ'লে গৰম খাই কলা হ'ব নোৱাৰো দেই মুঠতে মোক এটা এচি আনি দিয়া জপানা আনিবা হ'ব দিয়া এই মাহত যদি বিজনেছটো অকণমান ভালছে চলে তেনেহ'লে পইচা গোটাই আনি দিম তোমাৰতো বিজনেছ সদায় চলিয়ে থাকে কিন্তু আমাক কিবা দিবলৈ হ'লেহে তোমাৰ পইচা যোৱা নহয় খা মাৰে পুতেৰে মিলি মোৰ মাথাটো চুবাই খা এনেও দুৰ্গা দেৱীৰ ৰুদ্ৰমূৰ্তি কেতিয়া ধৰে কোনো ঠিক নাই তাৰ মাজতে তই শনিটো আহি মোৰ ডিঙিতে লম্ভি মাথাটো খা মজা লাগিছে ন খাই আংকুল ভাল লাগিছে কিন্তু দেই বাৰ্গাৰ আৰু পিজ্জা কেইটা খাই আকৌ আহিবা দেই তোমালোক আৰু তোমালোকৰ কোনোবা যদি ফ্ৰেণ্ড থাকে তেনেহ'লে মাতি দিবা ইয়াতে খাবলৈ দেখাই দিবা হ'ব খুৰা আজিৰ পৰা আমি লাঞ্চ ইয়াতে কৰিম হেৰি আজি পদূলি মুখৰ পৰাই দেখোন একদম হাঁহি সোমাইছেহি কিবা ভাল খবৰ আছে নেকি কিনো ভাল খবৰ থাকিব আৰু দোকানখন চলি আছে আৰু সিমানেই চলি আছে মানে আপুনি এচিটো কেতিয়া আনি দিব
ৰ'বাচোন ৰ'বা, দোকানখনত বোৰ বস্তুবোৰ অকণমান বিক্ৰী হৈছে বাৰু। দূৰৰ যে কলেজখন আছে তাৰ ল'ৰা ছোৱালীবোৰেও সেই খাব ধৰিছে। ৰ'বাচোন এমাহ সময় দিয়া, অকণমান গোটাই লওঁ পইচাবোৰ, তাৰপিছত কিবা এটা ভাবিম। এই খবৰটোকে দিবলৈ হ'ব হাঁহি হাঁহি আহিছিলে। বোলা ঠিকে আছে হয়, চাহ একাপ খোৱাচোন বাৰু মোক। আমাৰ দাইদেউ দেখোন আজি কি সকামত বা ওলালে। বহক বহক দি আছো। চাহৰ লগত আৰু কিবা দিম নেকি? এই নালাগে দে, আমি বুঢ়া মানুহে কিনো খাম আৰু এইবোৰ পিজ্জা বাৰ্গাৰ। পিছেতো বিজনেছ কেনেকুৱা চলিছে? এইকেইদিন বোলে তই বৰ দেৰিকে দোকান বন্ধ কৰিছ বুলি শুনিছো। এই খুৰা চলি আছে আৰু টুকটাককে, ঘৰখন চলাব হয়গে আৰু কিবাকে। মোৰ মোটামুটি চলি আছে আৰু। এই হেৰি নহয়, মোক মানুহ কেইটামান লাগিছিলে বুজিছ। কাইলৈ ৰাতিপুৱাৰ পৰা ট্ৰাক আহিব, গুদামত মাল নমাব লাগে। তই কিবা খবৰ পালে দিবি, জনাবিচোন মোক। এই হয় নেকি খুৰা? মোৰ নিচিনা বডি বিল্ডাৰ এটা থাকোতে আপোনাক বাৰু বেলেগ মানুহ লাগিছেনে? কওক কেতিয়া যাব লাগে। হ'ব দে তেনেহ'লে, কাইলৈ ৰাতিপুৱা আহি যাবি। তুমি আজি ইমান জল্দি জল্দিনো কি বনাই আছা? তোৰ বাপেৰে আজি ছাগলী মাংস অলপ লৈ আহিছিলে, তাকে বনাই আছো। বা আজি বেলিটো পশ্চিম ফালে ওলালে যে, কিবা ভাল খবৰ আছে নেকি? অ মামা, আজি দেউতাই কি আমাৰ এচিটো বুকিং কৰি আহিলে নিবা কেনেবাকে? ঐ, তোৰ কি পঢ়া শুনা নাই নেকি হে? কি খালি এচি কৰি ঘূৰি ফুৰিছ? যা পগে যা। মই বাৰু ইয়াক গালিটো দিলো, পিছে আমাৰ এওঁ কি সঁচাকে বুকিং কৰি থৈ আহিছে নি বাৰু? যাওঁচোন যাওঁগৈ সুধোগে। হেই, কি কৰিছা হয় অকলে অকলে? এই গধূলিৰ পৰা অকলে বহি বহি আমনি লাগি গৈছে। তুমি আহিলা যেতিয়া ভালেই হ'ল, আহা ওচৰতে বহাহি। হেৰি নহয়, পিছে আমাৰ এচিটো খবৰ কি হ'ল? বুকিং চুকিং কৰি আহিলে নেকি কেনেবাকে? মই কাম এটা পাইছো ৰ'বা, কাইলৈ গৈ জইন কৰিম। যি পইচা পাওঁ তাৰপিছত মিলাই মেলি এচি এটা কিনি আনিম আৰু, মুঠতে মোৰ শান্তি আৰু তাৰপিছত। হ'ব বাৰু, পিছত কিন্তু নকবা তোমাৰ ওচৰত পইচা নাই বুলি। খুৰা ক'ত গ'লা হে? তীখৰ গুটি মাৰে ক'ত গ'ল? কিনো হলো, ইমান টেটু ফালি চিঞৰিছে কিয়? টেটু ফালি চৰিছা মানে? কি আনিছো চোৱা আকৌ। আগে ব'লাচোন, ব'লা ভিতৰলৈ ব'লা। এয়া চোৱা, টকা 22,000 যোগাৰ কৰি আনিছো। আৰে বা, ইমানবোৰ টকা? এতিয়া আমি এচি এটা কিনিব পাৰিম ন? টকা বহুতখিনিয়ে। এতিয়া মই কাইলৈ ভাল চাই দোকান এখনত গৈ এচি এটা কিনি আনিম। ইমান সোপা টকা পাই মৰম লাগি গৈছে দেই, দোকানত দিবই মন যোৱা নাই। দাদা কি লাগে কওকচোন বাৰু, আপোনাকনো আমি কেনেকে সন্তুষ্ট কৰিব পাৰো চাওঁ। হেৰি নহয়, মোক এচি এটা লাগিছিলে বুজিছানে। 22,000 মান টকাত বাৰু এচি এটা পামনে? দাদা 22,000 টকাত এচি নাই নহয়। আমাৰ ইয়াৰ এচিবোৰ চব ষ্টাৰ্টিঙে 45,000। আজি দেখোন মই তীখৰ গুটি আৰু তাৰ মাকক এচি আনিম বুলি কৈ থৈ আহিছো। এতিয়া যদি এইখিনি টকা এচি নাপাওঁ কি হ'ব বাৰু? দাদা শুনকচোন, আপুনি অকণমান বহকচোন বাৰু ইয়াতে। আমাৰ আগৰ ষ্টকত কম দামী এচি আছিলে, এতিয়া আছেনে নাই জানো, মই অকণমান খবৰ কৰি আহোঁ বাৰু। আপুনি বহক। হেৰি নহয়, আমাৰ আগৰ ষ্টকত পুৰণা এচিবোৰ আছে নেকি? আছে, কিন্তু সেইবোৰ ভাল নোলাব নহয়, বেয়া ওলাব। তেন্তে চাই মেলি এটা উলিওৱা। বাহিৰত এটা বকৰা আহিছে বুজিছা, আজি তাক ভালছে ঠগিব পাৰিম। হ'ব দিয়ক, এটা ধুনীয়াকৈ উলিয়াই ধূলি চুলি চাফা কৰি একদম অ'কে কৰি দিওঁ। হেৰি নহয় দাদা, আপোনাৰ ভাগ্যখন ভাল বুজিছে। আমাৰ ষ্টকত আগৰ পুৰণা এচি আছিলে মডেলৰ, তাৰে এটা আপুনি নিব পাৰিব। দাদা ধন্যবাদ দেই, আপুনি দিয়ক এটা পেকিং কৰি। তীখৰ গুটি চা, এইটো এচি ফিটিং কৰি দিলো ধুনীয়াকে। এতিয়া বহি লওঁ ৰখ ভালকে। পিছে চুইচটো দে আকৌ, অন কৰ এইটো। তই শুলে ভালকে শু, এই দন্তীয়া দৌটোৰ নিচিনাকে কি শুই আছ? এইটো কেনেকুৱা চাউণ্ড কৰিছে? সঁচাকে দেই, বৰ ঠাণ্ডা লাগিছে দেখোন, একদম কঁপনি উঠি গৈছে। এইবোৰচোন বৰফ ওলাইছে গোটেই। বৰফ ওলাই। কৰা সোপা, কোনো সৰ্বনাশ হোৱা নাই, ভালহে হৈছে। তহঁতি কাৰ ঘৰৰ এচিডনো বৰফ ওলোৱা দেখিছ? আমাৰ এচিডটো স্পেচিয়েল হয়, বৰফ ওলাইছে। এতিয়া এইবোৰ আমি বেচিব পাৰিম। ভোলা
এয়া লোৱা তোমাৰ যোৱা সপ্তাহৰ বৰফৰ পইচা। এটা কাম কৰিবা বুজিছা, অহা সপ্তাহত পাৰিলে অলপ বেছিকে বৰফ দিবা। মই নতুনকে এখন ফাৰ্ম খুলিছো নহয়, ভাবিছো তালৈ ছাপ্লাই দিম। হ'ব হ'ব, আপুনি একদম চিন্তা নকৰিব, আপোনাক যিমান লাগে সিমান আপুনি পাই যাব। বুজিছানে, মই এতিয়া আমাৰ সেই আগৰ এচিটোৰ নিচিনা আৰু 3টামান কিনিম বুলি ভাবিছো। এটাই যদি ইমানখিনি লাভ দিব পাৰিছে, তেনেহলে 3-4টা কিনিলে অকণমান বেছিকে লাভটো হ'ব, নে কি কোৱা? অঁ হ'ব হ'ব, কিনি লওক আৰু 2টামান। আৰু এটা কাম কৰিব বুজিছে, সেই দোকানখনৰ দোকানীজনক যে তেওঁক আপুনি এটা ধন্যবাদ জনাই থৈ আহিব। তেওঁ সেই পুৰণা বুলি ক'ৰবাত গুদামঘৰত পেলাইহে থৈ দিছিলে, আৰু আমাক যে বেছি দিছে, সেইটো কাৰণেহে আজি আমি ইমানখিনি কৰিব পাৰিছোঁ। হয় দেও, এই ক'ত 45,000 তলত বোলে এচি নাই, আৰু ক'ত আমি 22,000 দি কিনি আনিছো। হ'ব দিয়া, মই কালিয়ে যাম আৰু সেইখন দোকানৰ পৰাই কিনি আনিম। দাদা কওকচোন, কেনেকেনো আমি সহায় কৰিব পাৰো আপোনাক? মই এচি নিবলৈ আহিছো। আপোনালোকৰ দোকানৰ পৰা আগতে এটা এচি লৈ গৈছিলো, এতিয়া আকৌ সেই তেনেকুৱা টাইপৰে এচি কিনিব আহিছো। আপুনি চিনি পাইছেনে নাই মোক? কিনো কম আৰু, আমাৰ দোকানত কিমান কাষ্টমাৰ আহে আৰু যায় ন। এতিয়া মই আপোনাক ধৰিব পৰা নাই নহয়, কোন হয়। মই যে 22,000 টকা লৈ যে এচি কিনিব আহিছিলো, মনত আছেনে আপোনাৰ? আপোনালোকৰ ইয়াত আকৌ 45,000ৰ তলত এচি নাছিলে নহয়। আপোনালোকে পিছত ষ্টকত থকা পুৰণা মডেলৰ এটা এচি দিছিলে আনি, মনত আছেনে? সেইটো এচি দিয়াৰ পিছত কিন্তু মোৰ বহুত লাভ হ'ল, সেইটোৱে মোক বহুত লাভ দিছে। কি কয়, সেই এচিটো আপোনাৰ এতিয়াও চলি আছে নেকি? চলি আছে মানে? আপোনাৰ পৰা এই এচিটো লোৱাৰ পিছত মোৰ ভাগৰ ভাগ্যখনেই চেঞ্জ হৈ গ'ল। কি কয়, সেই এচিটোতো চলি থকাৰ কথা নহয়। মই আপোনাক আমাৰ দোকানত গুদামত থকা পুৰণা এটা বেয়া এচি দিছিলো, সেইটো কেনেকে ইমান দিন চলি থাকিব? কি, আপোনাক আকৌ ইমান দিন মই আৰু মোৰ পত্নীয়ে ভগৱান বুলি পূজা কৰি আছিলো, আপুনি আকৌ বেয়া এচি দি মোক ঠগিলেহে। আপুনি এইটো কিন্তু ভাল কাম কৰা নাই দেই। আপোনাৰ এগেইনষ্টত মই কিন্তু কনজিউমাৰ কোৰ্টত কেছ কৰি দিম। আপোনাৰ ওচৰত যদি এচি নাছিলেই, আপুনি মোক দিবই নালাগিছিলে। কিয় টকাৰ লোভত মোক বেয়া এচিটো দিলে? আপোনালোকে মোক বেয়া এচি দি ঠগিব পাৰে, কিন্তু ভগৱানে আমাৰ নিচিনা চিধা চাধা সহজ সৰল মানুহক কেতিয়াও নঠগে। আপুনি জানেনে, আপুনি দিয়া বেয়া এচিটোৰ পৰা মই যিবোৰ বৰফ ওলাই, সেই বৰফবোৰ বিক্ৰী কৰি আজি মই এজন কোটি টকাৰ ব্যৱসায়ী। কিন্তু আপোনাৰ নিচিনা ঠগ প্ৰবঞ্চক মানুহবিলাকক ভগৱানে কেতিয়াও ক্ষমা নকৰে। আজি মই যদি কনজিউমাৰ কোৰ্টত আপোনাৰ এগেইনষ্টত কেছ এটা ফাইল কৰো, তেনেহলে আপুনি কালি হ'বগৈ ফুটপাথৰ ভিখাৰী। মনত ৰাখিব এই কথাটো, কাৰোবাক ঠগাৰ আগত।